আপোনালোকে চবে চাগে দেখিছেই ন, যেতিয়া গুগল মেপ ব্যৱহাৰ কৰোঁ আমি, তেতিয়া যদি আমি কেতিয়াবা এটা বেলেগ ভুল ৰাস্তা লৈ লওঁ ন, তেতিয়া গুগল মেপখনে আপোনালোকক চিঞৰি বাখৰি নকৰে, ভুল ৰাস্তা লৈছ, এইফালে যাব নালাগে, কিয় গ'লি এইফালে। কি হয়, মানুহো ভুল হয়ে ন, যিটো ৰাস্তাত যাব লাগে কেতিয়াবা সেই ৰাস্তাটোৰ ফালে নগৈ কেতিয়াবা অলপ বেলেগ এটা ৰাস্তা দি গুচি যোৱা যায়। জীৱনৰ ৰাস্তাৰ কথা কৈছোঁ। ভুল ৰাস্তা দি যোৱাৰ কাৰণে এনেকুৱা নিজৰ ওপৰতে গিল্টি হয় বা ঘৰৰ মানুহে গিল্টি কৰি যাব নালাগিছে, কিয় গ'লি, কেনেকুৱা। সেই ৰাস্তাটো থমকি ৰয় বা তাৰ পৰা উভতি আকৌ আগৰ ঠাইলৈ অহাতকৈ সেই ঠাইৰ পৰাই আমি যিটো ঠাইলৈ যাব বিচাৰোঁ, যেনেকুৱা আমি হ'ব বিচাৰোঁ তেনেকুৱা হ'ব পাৰি। যেনে গুগল মেপে আমাক কি কৰে, যেতিয়া ৰাস্তাটো ভুল হয় ন, ভুল ৰাস্তাত আমি গ'লোৱে, সেই ৰাস্তাটোৱে আমি যি ঠাইলৈ যাব বিচাৰিছোঁ বেলেগ এটা ৰাস্তা দি লৈ যাব পাৰি নেকি, আকৌ পিছুৱাই নাহি, তেনেকুৱা গুগল মেপে কৰে। আমিও যদি তেনেকুৱা কৰিব পাৰোঁ জীৱনত, যি ৰাস্তা দি আমি গুচি গ'লোঁ সেই ৰাস্তাটোৰ আকৌ পুনৰ উভতি নাহি সেই ৰাস্তাটোৰ পৰাই ভাল এটা ৰাস্তা লৈ যদি আমি নিজৰ ঠাইত উপনীত হ'ব পাৰোঁ, তেনে কৰি চোৱাটো ভাল হবে নেকি সকলোৱে।